নমস্কাৰ, মোৰ প্ৰথমটি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক চাদৰৰ দহিনো কেনেকৈ বাটে তাকেই দেখুৱাম। বলকচোন মইনো কেনেকৈ চাদৰৰ দহি বাটো আপোনালোকেও চাব। এতিয়া মই চাদৰখন ধুনীয়াকৈ বিচনাত পাৰি ল'লোঁ। তাৰ ওপৰত গাৰু এটা দিছোঁ। গাৰুটো দিলে মানে কি হয়, সূতাডাল ধুনীয়াকৈ গাঁঠি দিবলৈ টান খাই নাযায় গাৰুটোৰ পৰা। এনেকৈ বেজিয়ে ধুনীয়াকৈ সূতাডাল সুমিয়াই লৈছোঁ চাদৰখনত। তাৰপিছত ধুনীয়াকৈ দুডাল সূতা মই হাতেৰে মেৰাম, লাহে লাহেকৈ ঘূৰাম। লাহেকৈ দুটা পাক ধুনীয়াকৈ ঘূৰাব লাগিব। তাৰপিছত লাহে লাহেকৈ এনেকৈ মিহি মিহিকৈ ঘূৰাব লাগিব। দুখন হাতেৰে ধুনীয়াকৈ এনেকৈ ঘূৰাই থাকিব লাগিব। যিমান ঘূৰাই সিমান ভাল হয়, গাঁঠিটো খুলি যোৱাৰ সম্ভাৱনা নাথাকে। এনেকৈ ঘূৰাই থাকিম অকণমান সময়। তাৰপিছত এডাল এডালকৈ মই সেনেকৈ কেইবাডালো সূতা এনেকৈ গাঁঠি দি ল'ম। তাৰপিছত আন এডাল সূতা লৈছোঁ মই। এনেকৈ মই আন এডাল সূতা লৈ কিনে এতিয়া লাহেকৈ ঘূৰাই আছোঁ। এনেকৈ ঘূৰাই থাকিম। দুডাল সূতা এডাল কৰি দিব লাগে আৰু ঘূৰাই ঘূৰাই ধুনীয়াকৈ। এতিয়া মই মিলাই থোৱা দলিখিনি এনেকৈ সূতাখিনি লগাই দিছোঁ, মেৰুৱাইছোঁ। ইয়াত দুটা তিনিটা পাক দিছোঁ ধুনীয়াকৈ। টোটেল মই তিনিটামান গাঁঠি দিছোঁ। গাঁঠিটো যিমান মজবুত হয় সিমান দলিখিনি ভাল হয়, দহিখিনি। এতিয়া মই আন এটা পাক দিছোঁ। এনেকৈ মই দুটা ৰঙেৰে দহিখিনি বাটিছোঁ। কেনেকুৱানো হৈছে দহিখিনি আপোনালোকে জনাব। এনেকৈ মই ইটোৰ পিছত সিটো গাঁঠি দি গৈছোঁ। এতিয়া ধুনীয়াকৈ মিলাই কিনে কেঁচিৰে কাটি দিছোঁ সমানকৈ। এতিয়া আন এটা থোপা লৈছোঁ গাঁঠিবলৈ কাৰণে। এতিয়া প্ৰথম পাকটো লগাইছোঁ মই। চাই থাকক আপোনালোকে। এতিয়া মই সূতাডাল মেৰাই লৈছোঁ এনেকৈ। এনেকৈ মই সুবিধা পাওঁ কৰিবলৈ কাৰণে। আপোনালোকে যেনেকৈ পাৰে নিজৰ সুবিধা অনুযায়ী কৰিব পাৰে।
এতিয়া মোৰ সম্পূৰ্ণ দহিখিনি বটা হৈ গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে ৰেড আৰু গ্ৰীণত কম্বিনেশ্যনটো। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।